অসমীয়া ৰান্ধনিঘৰলৈ স্বাগতম। আজি খাব লৈছোঁ দেওবৰীয়া সাজত আজি খাব লৈছোঁ এইফালে একেবাৰে কম তেলত মানে দুটোপালমান তেলত বনোৱা বেঙেনা ফ্ৰাই, এইফালে নিমখ দি ৰন্ধা ব্ৰকলি মানে অলমষ্ট বইল বুলি ক'ব পাৰি, এইফালে চালাড আৰু এইফালে টুকুৰা তিয়ঁহ আৰু ভাত। একেবাৰে চিম্পল আৰু একেবাৰে সাধাৰণ। এই ধৰণে কেতিয়াবা খায়নে? আমাৰ ঘৰত চালাড ভাত খাই খুব ভাল পায়, গতিকে আপোনালোকক দেখাবলৈ বিচাৰিলোঁ আজি কি খাইছোঁনো, চালাড ভাত আমি কেনেকৈ খাওঁনো। এই ধৰণে খাই চাবচোন, ব্ৰকলি এই ধৰণে খাই চাব ভাল লাগে। আকৌ নিমখ অকণমান ছটিয়াই কেৰাহীত গৰম কৰি খাই ভাল লাগে। অসমীয়া ৰান্ধনিঘৰলৈ স্বাগতম। আজি খাব লৈছোঁ দেওবৰীয়া সাজত আজি খাব লৈছোঁ এইফালে একেবাৰে কম তেলত মানে দুটোপালমান তেলত বনোৱা বেঙেনা ফ্ৰাই, এইফালে নিমখ দি ৰন্ধা ব্ৰকলি মানে অলমষ্ট বইল বুলি ক'ব পাৰি, এইফালে চালাড আৰু এইফালে টুকুৰা তিয়ঁহ আৰু ভাত। একেবাৰে চিম্পল আৰু একেবাৰে সাধাৰণ। এই ধৰণে কেতিয়াবা খায়নে? আমাৰ ঘৰত চালাড ভাত খাই খুব ভাল পায়, গতিকে আপোনালোকক দেখাবলৈ বিচাৰিলোঁ আজি কি খাইছোঁনো, চালাড ভাত আমি কেনেকৈ খাওঁনো। এই ধৰণে খাই চাবচোন, ব্ৰকলি এই ধৰণে খাই চাব ভাল লাগে। আকৌ নিমখ অকণমান ছটিয়াই কেৰাহীত গৰম কৰি খাই ভাল লাগে।